हेलो गाइज কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি মই অলপ নিজকে সলনি কৰিবলৈ গৈ আছোঁ মানে আজি মই অলপ হেয়াৰ কাট কৰিবলৈ গৈ আছোঁ চুলিবোৰ দেখিছেনে ইমান বেয়া হৈছে অলপ পাখাই গৈছে এনেকৈ দীঘলৈ গৈছে ভাবিছোঁ অলপ চুলিখিনি কাটি দিওঁ আৰু মই কোনখন পাৰ্লাৰত হেয়াৰ কাটিং কৰোঁ আজি আপোনালোকক দেখুৱাম এই ভিডিঅ'টোৰ যোগেদি বলক যাওঁ এতিয়া পাৰ্লাৰলৈ মই আহিলোঁ গড়লিতে থকা ৰয়েল আৰ্কেড মাৰ্কেটখনলৈ ইয়াতে নভা আখলখনো আছে বিবাহ শ্ব'ৰুমো আছে আৰু তালৈ আহিছোঁ তাতে আছে পাৰ্লাৰখন আৰু ভিতৰলৈ যাওঁ এতিয়া দেখা হওক পাৰ্লাৰখন এয়া এতিয়া ষ্টেবিলি উঠি আহি আছোঁ ওপৰলৈ ফাৰ্ষ্ট ফ্ল'ৰতে আছে আৰু এয়া আহি পাই গ'লোহি এইখনেই হৈছে আৰ্লুক্স নামৰ পাৰ্লাৰখন আৰু এইখন এখন ইউনিচেক্স পাৰ্লাৰ হয় আৰু ইয়াতে আজি মই হেয়াৰ কাটিংটো কৰাম আহক এতিয়া পাৰ্লাৰখনৰ ভিতৰলৈ গৈ থাকোঁ ভিতৰলৈ সোমাই অহাৰ পিছত অলপ সময় বহিবলৈ ক'লে যিহেতু যিজন হেয়াৰ ড্ৰেছাৰৰ সৈতে মই চুলিখিনি কটাম বুলি কৈছোঁ তেখেতে বেলেগ এজনক কাটি আছে সেইবাবে অলপ সময় বহিলোঁ তাৰপিছত তাৰে এগৰাকী ষ্টাফ আহি মোৰ চুলিখিনি ভালদৰে এনেধৰণে পানীৰে তিয়াই ল'লে আৰু এয়া ভালদৰে লৰিয়েল চেম্পু দি এয়া দেখিছেনে ৱাছ কৰি দিছে চুলিখিনি যিহেতু মোৰ অলপ অইলি হৈ আছিল আৰু অইলি হেয়াৰত কাটিবলৈ অলপ অসুবিধা হয় সেইবাবে ধুনীয়াকৈ চেম্পুৰে তেখেতে মোক চুলিখিনি ৱাছ কৰি দিছে 5 মিনিটমান সময় ভালদৰে চেম্পুখিনি কৰাৰ পাছত এতিয়া কুহুমীয়া পানীৰে এনেধৰণে চুলিখিনি ধুই লৈছে চুলি চেম্পুখিনি ভালদৰে পানীৰে ধুই লোৱাৰ পাছত এতিয়া লৰিয়েলৰে কণ্ডিশ্যনাৰে মোৰ চুলিখিনি ধুনীয়াকৈ লগাই লৈছে আৰু এয়া দেখিছেনে কণ্ডিশ্যনাৰখিনি গুৰিটোত লগোৱা নাই চুলি তল ভাগত ধুনীয়াকৈ এনেধৰণে হাতেৰে ভালদৰে কণ্ডিশ্যনাৰখিনি মোক লগাই লৈছে 2 মিনিটমান সময় কণ্ডিশ্যনাৰখিনি থকাৰ পাছত এতিয়া পুনৰ পানীৰে গোটেইখিনি চুলি ভালদৰে এনেধৰণে খুব ধুনীয়াকৈ ধুই দিছে চুলিখিনি চেম্পু আৰু কণ্ডিশ্যনাৰ কৰাৰ পাছত ধুনীয়াকৈ পানীৰে ধুই দিলে আৰু এতিয়া মোক এখন এনেধৰণে টাৱেলেৰে চুলিখিনি মেৰিয়াই লৈছে আৰু চুলিত থকা পানীখিনি টোক খাবৰ বাবে এনেধৰণে অলপ সময় মেৰিয়াই থৈ দিছে আৰু মোক সেই চিটৰ পৰা এটা বেলেগ চিটত বহিব দিলে আৰু এতিয়া চাওকচোন এয়া মোক খুব ধুনীয়াকৈ চুলিত থকা পানীখিনি মোৰ টুকি দিছে অলপমান সময় মোৰ চুলিখিনি শুকাবৰ বাবে এনেধৰণে ৰাখিব দিছে অলপ সময় বহিব দিছে আৰু ধুনীয়াকৈ চুলিখিনি মেলি ৰাখি দিছে যিজন দাদাই চুলি কাটিব মোৰ তেখেত আহি গ'ল আৰু প্ৰথমতে চুলিখিনি ধুনীয়াকৈ এনেধৰণে ফণী এখনে ফণিয়াই লৈছে তেখেতৰ বিষয়ে অলপ কৈ লওঁ তেখেতৰ নাম হৈছে ৰবি কুমাৰ আৰু খুব ধুনীয়া চুলি কাটে তেখেতৰ বিষয়ে মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে তেখেতে ভাল চুলি কাটে কাৰণ তেখেতৰ সৈতে মই আজি 15 বছৰ ধৰি চুলি কটাই আহিছোঁ খুব ধুনীয়া হেয়াৰ কাট কৰে আৰু দাদাৰ ওচৰলৈ আহিব পাৰিব আৰু খুব ধুনীয়া আচলতে চুলি কাটে আৰু সেইকাৰণে মই একচুৱেলি তেখেতে চুলি কাটিলে একদম 100% ছেটিছফাই হওঁ আৰু এয়া সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকক দেখাওঁ প্ৰথমে তেখেতৰ লগত ডিছকাছ কৰি ল'লোঁ কিমান লেংথত কাটিব দিম আৰু কি ষ্টাইলত কাটিব দিম অলপ সময় কথা পতাৰ পিছত তেখেতে এয়া কাটিবলৈ লৈছে চুলিখিনি এতিয়া মোৰ চুলিখিনি যিহেতু অলপমান ৰাফ হৈ গৈছে আৰু বেবী হোৱাৰ পাছত চুলিৰ ভলিউমটো অলপ কম হ'ব ধৰিছে আৰু সেইবাবে তেখেতে মোক ছাজেশ্যন দিলে যে অলপ চুলিখিনি শ্বৰ্টকৈ কটাই দিয়ক আৰু তেতিয়া ভাল হ'ব গ্ৰ'থটো ভাল হ'ব বুলি ক'লে সেইবাবে মই অলপ শ্বৰ্টকৈ কাটিব দিছোঁ হেয়াৰ কাটিংটো সম্পূৰ্ণ হৈ গৈছে আৰু চুলিখিনি কাটাৰ সময়ত যিহেতু অলপ তিতাভাগে কাটে এতিয়া হেয়াৰ ড্ৰায়াৰটোৱে ভালদৰে এনেধৰণে শুকুৱাই লৈছে চুলিখিনি
এতিয়া হেয়াৰ কাটটো ভালদৰে ওলাবৰ বাবে তেওঁ শ্বেপটো মিলাই দিছে মোক এটা ৰোলাৰ ব্ৰাছ লৈ এনেধৰণে হেয়াৰ ড্ৰায়াৰটো দি খুব ধুনীয়াকৈ ৰোল কৰি কৰি মোক একচুৱেল শ্বেপত এনেধৰণে চুলিখিনি মিলাই দিছে। হেয়াৰ কাটিং আৰু ছেটিং গোটেইখিনি সম্পূৰ্ণ হৈ গৈছে আৰু মই যিহেতু এনেধৰণে ছাইডত সেৱতাটো ফালোঁ তেখেতে মোক ছাইড এনেধৰণে একচুৱেল যিটো মোৰ হেয়াৰ ষ্টাইল হয় তেখেতে তেনেকুৱা কৰি দিছে। মোৰ হেয়াৰ কাটিং সম্পূৰ্ণ হৈ গৈছে আৰু মই ফুল্লি ছেটিছফাই হয়, সেইবাবে ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আচলতে বহুত লেডিজে কেতিয়াবা কনফিউজ হৈ থাকে ক'ত ভাল হেয়াৰ ড্ৰেছাৰ আছে, ক'ত ভাল এখন পাৰ্লাৰ আছে জানিব বিচাৰে আৰু সেইবাবে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো বনালোঁ। আপোনালোকেও আহিব পাৰিব আৰ্লুক্স পাৰ্লাৰখনলৈ, আহি ৰবি কুমাৰক লগ ধৰিব পাৰিব। তেখেতে খুব ভাল হেয়াৰ কাট কৰে, যিহেতু 15 বছৰৰ পৰা মই তেখেতৰ হতুৱাই কাটি আছোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চ আছে তেখেতে যে ভাল কাটে, সেইবাবে মই এইটো আপোনালোকৰ গ্যাৰাণ্টি দি ক'ব পাৰোঁ। আৰু কিবা এটা কথা আচলতে নজনাকৈ মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ বা নিজে এক্সপেৰিমেণ্ট নকৰাকৈ মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ। মই সম্পূৰ্ণৰূপে ছেটিছফাই হয়, সেইবাবে আপোনালোককো দেখুৱালোঁ আৰু আপোনালোকো নিশ্চয়কৈ আহিব পাৰিব আৰ্লুক্স পাৰ্লাৰখনলৈ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক এটা কৰি দিব।